নমস্কাৰ, মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ এটা শিশুৰ পৰা। এইটো মোৰ ভতিজা আৰু আজি যিটো ভিডিঅ' কৰিবলৈ গৈ আছোঁ এই কান্দি থাকে বাৰু, মোৰ কোলাত নাথাকে, এইটো বেলেগ কথা বাৰু। আপোনাক কৈ আছোঁ যে কান্দি থৰ পৰি যায়। আৰু এই ভিডিঅ'টো মানে মই শিশুৰ পৰা আৰম্ভ কিয় কৰিছোঁ, আচলতে যিটো ভিডিঅ' বনাবলৈ গৈ আছোঁ আচলতে শিশুৰ ওপৰত জড়িত, শিশুৰ লগতে জড়িত। আৰু নিশ্চয় আপোনালোকৰ ঘৰতো শিশু আছে, চবৰে ঘৰত শিশু থাকেই। এই শিশুৰ এটা বেমাৰ, বিশেষ বেমাৰৰ ওপৰত বনাবলৈ গৈ আছোঁ ভিডিঅ'টো। আপোনাৰ লাগি থাকক, মই গোটেইখিনি কৈ আছোঁ। তো মই এটা চেণ্টাৰত গৈ আছোঁ, সেই চেণ্টাৰটো শিশুৰ লগত জড়িত। আজি অপেনিং হ'বলৈ গৈ আছে। আৰু যিটো শিশুৰ বেমাৰৰ কথা ক'বলৈ গৈ আছোঁ, সেই বেমাৰটোৰ নাম হৈছে অটিজিম। বহুতে শুনিছে আৰু এই বেমাৰটোৰ লগত বহুতে যুদ্ধ কৰিও আছে। বহুত পেৰেণ্টছে এতিয়ালৈকে মানে শুনি আছোঁ হৈ আছে। বিশেষকৈ লকডাউনৰ সময়ত আমাৰ অসমত এই বেমাৰটো বহুত বেছি মানে হোৱা দেখা গৈছিল। বেমাৰটো মেইনলি আৰম্ভ হয় আপোনাৰ 12 মাহৰ পৰা 18 মাহ, মানে 1 বছৰ পৰা 1.5 বছৰ ভিতৰত আৰম্ভ হয় বেমাৰটো। শিশুটো কেনেকুৱা কৰে, ধৰক ৰেছপঞ্চ নিদিয়ে, মানুহে কথা ক'লে শুনে যদিও মানে সি তাৰ প্ৰচেছ নহয় বা সময়মতে তাৰ মাত নোলায়, কথা ক'বলৈ চেষ্টা নকৰে। আৰু এই যিটো অটিজিম বেমাৰ, এই অটিজিম বেমাৰটো মানে ধৰাত পৰিছিল জাৰ্মান দেশত ইউগান ব্লেউলিয়াৰ তেখেতৰ নাম। আৰু তেখেতে প্ৰথমতে এই বেমাৰটো ধৰাত পেলাইছে। এই যিটো বেমাৰ, এই মেডিকেল চায়েন্সে বহুত চেষ্টা কৰি আছে তাক ৰিকভাৰী কৰাৰ কাৰণে, কিন্তু ৰিকভাৰী কৰিব পৰা নাই সম্পূৰ্ণৰূপে। কিছু ক্ষেত্ৰত মানে ডক্টৰসকলে কয় যে স্পীচ থেৰাপি দিব লাগে বা কিছু স্পেচিয়েল এডুকেশ্যন দিব লাগে। সেইবিলাক লৈয়ে আচলতে এটা চেণ্টাৰ এটা মুকলি হ'বলৈ গৈ আছে নলবাৰীৰ কাৰণে। এটা ভাল খবৰ, বহুত ডাঙৰ খবৰ, কাৰণ নলবাৰীটো এনেকুৱা মানে পেচেণ্ট বা শিশু ধৰাত পৰিছে আচলতে যোৱা কেইমাহমান বা যোৱা 2 বছৰৰ ভিতৰত। 2001 বছৰ সমীক্ষা মতে দ্য ইণ্ডিয়ান জাৰ্নেল অফ পিডিয়াট্ৰিক্স, মানে এখন জাৰ্নেল প্ৰকাশ পাইছিল যে ভাৰতবৰ্ষত প্ৰতি 68টা শিশুৰ বিপৰীতে এটা শিশুৱে এই অটিজিম বেমাৰটোত এফেক্টেড হয়। গতিকে বহুত চিন্তনীয় বিষয়। গতিকে আমি তাৰ কাৰণে চিন্তা চৰ্চা কৰিব লাগে। আৰু নলবাৰীৰ কাৰণে কৈছে, নলবাৰীত এখন, নলবাৰীত বুলি নহয় আচলতে প্ৰতিখন ডিষ্ট্ৰিক্টতে এনেকুৱা চেণ্টাৰ থাকিব লাগে। তাতেই লগ পাম, বলক। তাতে কিছুমান ডক্টৰ প্ৰাকৃতিক বৰা ছাৰো থাকিব, তাতে তেখেতৰ লগত কথা পতাৰ চেষ্টা কৰিম। আৰু এই চেণ্টাৰটো যে মুকলি কৰা হৈছে নলবাৰী চক বজাৰৰ যিটো SBI টিম আছে তাৰে পিছফালে যিটো বিল্ডিং আছে সেইটোৱে। আৰু এই চেণ্টাৰটোৰ নাম হৈছে তপোবন। বলকচোন আমি ভিতৰলৈ যাওঁ। আৰু এনেকৈ সজাই পৰাই তুলিছে এই বিশেষ ৰুমটো। আৰু বিশেষ ৰুমটো কিহৰ কাৰণে কৈছে আপোনাক অলৰেডি মই কৈ দিছোঁ। আৰু লাহে লাহে গোটেইখিনি গম পাব, গোটেইখিনি প্ৰগ্ৰেম গম পাব। তাৰপিছত কথা পাতি আমি ছাৰহঁতৰ লগত চাকি তাকি লৈ ৰেডি হৈ আছে, অলপ পিছত কাটিব। নলবাৰী বিশেষভাৱে এটা সুন্দৰ খবৰ যে আমি নলবাৰীত তপোবন আৰু আস্থা বুলি দুটা প্ৰতিষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ। তেখেতো আছে দুগৰাকী দৰকাৰ হয়, সেই সুবিধাটো তেওঁলোকে ঘৰৰ ওচৰতে পাব। এইটো হৈছে টিম তপোবন। আৰু ইয়াৰ লগতে ডক্টৰ প্ৰাকৃতিক বৰা ছাৰে এটা ফিজিঅ'থেৰাপি চেণ্টাৰো মুকলি কৰে, যাৰ নাম হৈছে আস্থা। আৰু ইয়াতে ছাৰে কিছু টেষ্ট কৰিছে, ভাল লাগিছে বুলি কৈছে। আপোনালোকে আহি চাব পাৰে ইয়াতে। ছাৰৰ লগত মই অলপ কথা পাতোঁ। আচলতে যিখন মিটিং হৈ আছিল, সেই মিটিংখনত আচলতে গোটেইখিনি কথা মানে পৰিৱেশ নাছিল। যিটো দৰকাৰী কথা কৈছিল তাৰ মাজত মই মুখেদি কথা কৈ থকাৰ কোনো যুক্তিয়ে নাই। প্ৰপাৰ যিটো টাইম থাকে, 2 বছৰ বা 3 বছৰ হৈছে এটা গ'ল্ডেন টাইম। এইখিনি সময়ৰ ভিতৰত আমি তাক এই কণ্ডিশ্যনটো আছে বুলি ধৰিব পাৰোঁ। এতিয়া গোটেইবিলাক কথা সহজ হৈ পৰে। আৰু এটা কথা যে আজিকালি যিটো স্ক্ৰীণ, মোবাইল, সেইটো এটা ইয়াৰ একদম প্ৰধান কাৰণ মই ভাবোঁ। কাৰণ ক'ভিডৰ পিছত এই বেমাৰটোত নাম্বাৰ স্পেচিয়েলি মোৰ মানে সেইটো এটা মই ষ্টেটিষ্টিক্স দিব নোৱাৰিম, ষ্টেটিষ্টিকেল হেৰি দিব নোৱাৰিম। কিন্তু যোনটো মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ কথা কৈছোঁ, ইয়াৰ সংখ্যা মানে খুব বেছিকৈ বাঢ়ি গৈছে। আৰু শিশুৰ লগত আমি আচলতে শিশুৰ ক্ষেত্ৰত আমি বহুত আৱেগিক হৈ যাওঁ। আমি চব বস্তু সহ্য কৰিব পাৰোঁ, কিন্তু শিশুৰ কিবা এটা হ'লে আমি সহ্য কৰিব নোৱাৰোঁ। আৰু সেইকাৰণে হয়তো কিছু ক্ষেত্ৰত আপোনালোকৰ যদি সমস্যা কাৰোবাৰ আছে, সমস্যাটো সমাধান কিছু ক্ষেত্ৰত হোৱা নাই। কাৰণ আজি ইয়াত আছে, কাইলৈ তাত যাব। এইটো এটা লং প্ৰচেছ আচলতে। অটিজিম যিটো সমস্যা বুলি কৈছোঁ, সমস্যাৰ পৰা উদ্ধাৰ হ'বলৈ হ'লে আপুনি সময় ল'ব লাগিব। আৰু এই সময়মতে আপোনাৰ যিখিনি কৰিব লাগে, থেৰাপি হওক বা যিখিনি এক্সাৰচাইজ যি দিয়ে সেইখিনি কৰক। আৰু লাহে লাহে ইয়াৰ পৰা কি 100% হ'ব, কাৰণ ইয়াৰ উদাহৰণ আছে ভাল। সেইটোৱে। ধন্যবাদ চোৱাৰ কাৰণে। এতিয়া
এতিয়া মোৰ লগত আছে স্বত্বাধিকাৰী কুলদীপ কুমাৰ ন আৰু এখেতে মানে এই চিন্তাধাৰা নলবাৰীত যেতিয়া এষ্টাব্লিছ কৰে এখেতৰ পৰা আৰম্ভ হৈছিল আমাৰ এই চেণ্টাৰটোৰ পৰা বহুত উপকৃত হ'ব বুলি আমি ভাবি পেলাই এইখিনি আৰম্ভণি কৰিছোঁ ইয়াত আপোনালোকৰ স্পীচ থেৰাপি স্পেচিয়েল এডুকেশ্যন অকুপেশ্যনেল থেৰাপি ফিজিঅ'থেৰাপি গোটেইখিনি মানে যিখিনি স্পেচিয়েলি এডুল বাচ্চা সেইখিনি আমি যাতে সেইখিনি উপক্ৰম কৰি ভাল কৰিব পাৰোঁ সেইটোৱে আমাৰ মূল লক্ষ্য ধন্যবাদ জনাইছোঁ আপোনাক বিচাৰিছোঁ যিমানখিনি এটা প্ৰচেষ্টা কৰিব পাৰে আৰু নলবাৰী বিশেষ কাৰণে বহুত ভাল খবৰ য'ত মানে গুৱাহাটীত গৈ মানুহে এনেকুৱা ট্ৰিটমেণ্ট কৰিবলগীয়া হৈছিল আজি নলবাৰীত আপোনাৰ মাজমজিয়াতে পাইছে আৰু যিখিনি সমস্যা আছে আপোনালোকৰ সেইখিনি সমস্যালৈ ইয়ালৈ আহক হাজৰিকা ছাৰ থাকিব প্ৰাকৃতিক জীৱন ছাৰ ইয়াৰ লগত সম্পূৰ্ণভাৱে জড়িত হৈ আছে এইখিনি কথা ভাল হওক চবৰে চবৰে ভালে হওক থেংক ইউ